নমস্কাৰ স্বাগতম জনাইছো আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ আগবাঢ়িছো আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ আমি সকলোৱে গম পাওঁ সমাগত 2019 লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশ তথা ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত তুলিছে দুই পাহাৰীয়া জিলাৰ একমাত্ৰ ডিফু লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰি দিল্লীৰ মছনদত আসন অলংকৃত কৰাৰ দুৰ্নিবাৰ সপোন প্ৰাৰ্থী আগবঢ়োৱাসকলৰ পৰিলক্ষিত হৈছে এই সময়ত জিলাখনৰ প্ৰত্যেকটো ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীসকলৰ মুখত জিলাবাসীৰ কাংক্ষিত স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি হৈছে বহু প্ৰতিশ্ৰুতিৰ ভিতৰত মুখ্য তথা প্ৰধান প্ৰতিশ্ৰুতি যদিও এই দাবী কাৰ্যকৰী কৰাক উপলক্ষ্য কৰি জিলাখনৰ সমূহ জনগণ তথা ভোটাৰসকলৰ মনৰ আবেগক নিজৰ হাতৰ মুঠিলৈ আনি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ হেঁপাহ আজিৰ ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীসকলৰ এয়াই প্ৰথম নহয় যি কি নহওক সমাগত লোকসভা নিৰ্বাচনৰ বাবে জিলাৰ ৰাজনৈতিক দলসমূহৰ পৰা প্ৰাৰ্থিতৰ টিকেট লাভ কৰা প্ৰাক্ষণত আমাৰ কাটনিছৰ সাংবাদিক বীৰেন ইংহিয়ে কাষ চাপিছিল কেইবাগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা আৰু জ্যেষ্ঠ সাংবাদিকৰ কাট নিউজৰ দৰ্শকক দেখুৱাব বিচাৰি জিলাখনৰ সাংবাদিক জগতৰ পুৰোধা ব্যক্তি নগেন বৰাৰ তেতিয়া আৰু এতিয়াৰ পাহাৰীয়া ৰাজনৈতিক প্ৰেক্ষাপটক লৈ তেখেতৰ জীৱনজোৰা অভিজ্ঞতা লব্ধ কিছু বক্তব্য কিছু আশংকা আৰু কিছু পৰামৰ্শ ৰাজনৈতিক নেতা তথা উঠি অহা ভৱিষ্যত প্ৰজন্মৰ প্ৰতি সাংবাদিকতাৰ সুদীৰ্ঘ পৰিক্ৰমাত তেখেতৰ পৰ্যবেক্ষণৰ আওতিত আছে প্ৰবীণ ৰাজনৈতিক নেতা বীৰেন সিং ইংতি ডাক্তৰ জয়ন্ত ৰংপি ডাক্তৰ মানসিং ৰংপি হলিৰাম তেৰাং জয়ৰাম ইংলেং প্ৰমুখ্যে ৰাজ্যৰ বহু লোকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নতুন ৰাজনৈতিক নেতা তুলিৰাম ৰংহাঙলৈ চাহক কাট নিউজৰ এই বিশেষ প্ৰতিবেদন কাৰণ বীৰেন সিং ইণ্ডিয়া আংকাং পিয়ালং MP yang hoi kilik lebang suarni efrangdong sidolo lasu posi karbiang lalu koson si rakcaria song dum kedam bomba koposon si kedu bomba la pen ke afran kopisi ke mandima lebang suputhat nilitu morong pini dak karbiang lalu pen kesal mai madarta ke dunai ke klemajer ke dingnai perangki alangli Nogin Bora sanghu alangli kasih itu cingki jethanji lasi alangli Nogin Bora lo lasi lahalo alangli bangke kardilam fikret posi nilitum asamis alam masih cingki fan boripo lasi nalitum kaduk oke kardis kerang tum stame penang alang ke teklong ki je kardiang long politics kopusi ke dambo ma alangli experience pen nilitum han pini penang alang ke arnu alam nang thanu jilasi ni afrangsi moi kura ami অসমীয়াতে কথা পাতুম দিয়ক মই আসলতে আজি আপোনাৰ আগত উপস্থিত হৈছো সেই কাৰণে যে বৰ্তমান সমাগত যেটো ইলেকশন MP ইলেকশন আহি আছে সমাগত ইলেকশন গতিকে সেই সম্পৰ্কে আপুনি এগৰাকী অভিজ্ঞ ব্যক্তি আপুনি দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰিছিলে কাৰ্বি আংলঙৰ বসবাস কৰি ইয়াত বিভিন্ন ৰাজনৈতিক দলক আপুনি বহুত ওচৰৰ পৰা পাইছে তে এইবাৰ ৰাজনীতি এইবাৰ ইলেকশন কি ধৰণে হ'ব আৰু আপোনাৰ দৃষ্টিত কি দেখিছে কথা হ'ল কি মই সাংবাদিক হিচাপে যিখিনি অভিজ্ঞতা হয় সেই ফালৰ পৰাই কওঁ মই যেতিয়াৰ পৰা সাংবাদিকতা জীৱন 63 চনৰ পৰা মই সাংবাদিকতা জীৱন আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই জড়িত এতিয়ালৈকে জড়িত হৈ আছোঁ 2007 চনত মই সাংবাদিক অৱসৰ ল'লেও এতিয়া মই মুক্ত সাংবাদিক হিচাপে কাম কৰি আছোঁ আৰু দেখা গ'ল 1963 চনৰ পৰা এতিয়ালৈকে মই যিখিনি নিৰ্বাচন পালোঁ আমাৰ কাউন্সিল নিৰ্বাচনেই হওক বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক প্ৰতিটো নিৰ্বাচনতে পৰিৱৰ্তন আহি আছে আৰু এইবাৰ একবিংশ শতিকাৰ আজি 2019 চনৰ 11 এপ্ৰিলৰ পৰা যিটো নিৰ্বাচন সপ্তদশ লোকসভা নিৰ্বাচন আৰম্ভ হ'ব এইটোত এটা সাংঘাতিক ধৰণে পৰিৱৰ্তন দেখা গৈছে হয় হয় 1996 চনলৈকে কংগ্ৰেছে
সংখ্যাগৰিষ্ঠ দল হিচাপে দেশ শাসন কৰি আহিছিল কিন্তু 1996 চনৰ পৰা কংগ্ৰেছৰ এটা পতন ঘটিল সেই পতনটো হ'ল কি প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বত বিজেপিয়ে সমগ্ৰ দেশত গা কৰি উঠিল আৰু তেতিয়া তেওঁ চিন্তা কৰিছিল যে বিজেপিয়ে অকলে দেশ শাসন চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে তেওঁ এটা ফৰ্মুলা উলিয়াইছিলে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স বুলি চমুকৈ NDA উলিয়াইছিলে আৰু সেই প্ৰথম দেশত নন কংগ্ৰেছ গভৰ্ণমেণ্ট ফৰ্ম কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ইয়াৰ আগতে 1979 চনত ইন্দিৰা গান্ধীৰ 1975 চনত ইন্দিৰা গান্ধীয়ে দেশত যেতিয়া ইমাৰ্জেঞ্চি বলবৎ কৰিছিল তেতিয়াও কংগ্ৰেছ বিধ্বস্ত হৈছিল তেতিয়া কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতা বিশেষকৈ লোকপ্ৰিয় জয়প্ৰকাশ নাৰায়ণ মহাৰাজী দেশাইকে ধৰি সকলোকে যেতিয়া কাৰাগাৰত ভৰাই দিলে তেতিয়া লোকপ্ৰিয় জয়প্ৰকাশ নাৰায়ণে কংগ্ৰেছৰ বিকল্পখন চৰকাৰ গঠনৰ চিন্তা কৰিছিল তেতিয়া এই জয়প্ৰকাশ নাৰায়ণ নেতৃত্বতে জনতা দল বুলি এটা চৰকাৰ গঠন হৈছিল আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী মহাৰাজী দেশাইৰ নেতৃত্বত ভাৰতত প্ৰথমখন অকংগ্ৰেছীয় চৰকাৰ গঠন হৈছিল এতিয়া যদি আমি কথা পাতো যে কাৰ্বি আংলঙৰ ক্ষেত্ৰত কাৰ্বি আংলঙত বৰ্তমান MP বীৰেন সিং তেখেতে বহুত বছৰ ধৰি MP শাসনত আছিলে MPৰ গাদীত বহি আছে তেখেতক আপুনি কি দেখিলে তেখেতক আপুনি সফল এগৰাকী ৰাজনীতিবিদ বুলি ক'ব সফল এগৰাকী MP বুলি ক'ব নে আপুনি কি দেখিছে ব্যৰ্থ এগৰাকী তেওঁ ক'বলৈ গ'লে তেওঁ আচলতে ক'বলৈ গ'লে তেওঁ বিফল এজন সাংসদ অৰ্থাৎ তাৰ মাজতে তেখেত কংগ্ৰেছৰ দিনতে মই কাৰ্ডত পাহৰিছোঁ ৰাজ্যিক মন্ত্ৰী পদবীত অধিষ্ঠিত হৈছিল আৰু তেওঁ বিভাগ পাইছিলে ৰাজহুৱা অভাৱ অভিযোগ বিভাগ পাব্লিক গ্ৰিভান্সেছ ইংৰাজীত কয় সেই তেতিয়া তেওঁৰ দিনতে কাৰ্বি আংলঙত কেইটামান বস্তু কাৰ্বি আংলঙবাসীয়ে লাভ কৰিলে সেইকেইটা হ'ল দূৰদৰ্শন কেন্দ্ৰ TV ৰিলে চেণ্টাৰ আৰু ডিপু ডাকঘৰ উন্নতি তাৰ বাহিৰে তেখেতৰ এই সুদীৰ্ঘ সংসদীয় জীৱনত কোনো সফলতা মই দেখা পোৱা নাই মই বুলিয়ে নহয় কাৰ্বি আংলঙৰ সমগ্ৰ কাৰ্বি আংলঙবাসীয়ে দেখা পোৱা নাই বিশেষকৈ যদি আমি কেৱল 5 বছৰলৈকে যদি আমি উভতি চাওঁ বিগত 5 বছৰত তেতিয়াতো আপুনি কিবা দেখিছে তেতিয়াতো দেখাৰ ভিতৰত শূন্য এতিয়া চৌদিশে সকলো দিশতে বিজেপিৰ সবকা সাথ সবকা বিকাশ এনেধৰণৰ বহুত শ্লোগান আছে না খাওঁগা না খানে দুংগা ইংগাই হিন্দীতে কৈছে তেওঁলোকে আৰু বৰ্তমান যি কাৰ্বি আংলঙৰ অটোনমাছ কাউন্সিল জিলা পৰিষদ চৰকাৰ তেওঁলোকৰ কাৰ্যকলাপত আপুনি সন্তুষ্ট নেকি কাৰ্যকলাপত ক'বলৈ গ'লে পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ বা পূৰ্বৰ HDC চৰকাৰতকৈ তেওঁলোকে বহুত কাম কৰিছে যেনে সেই বহুত কামৰ ভিতৰত বিশেষকৈ যাতায়াত ব্যৱস্থাটো কিছু উন্নতি হৈছে আৰু তাৰ বাহিৰে বিশেষ উন্নতি মই মোৰ চকুত পৰা নাই আৰু যিখিনি কাৰ্বি আংলঙৰ আটাইতকৈ লাগতিয়াল সম্পদটোৱে হ'ল বনজ সম্পদ সেই বনজ সম্পদটোৱে কংগ্ৰেছৰ দিনতকৈ বিধ্বংস হৈছিল এতিয়া বিজেপি চৰকাৰ দিনতো একেই বস্তুতে আছে তেখেতৰ তুলিয়াম ৰংহাঙৰ নেতৃত্বত
সেইকেইটা হৈছে। তাৰোপৰি আৰু এটা দিশত উন্নতি লাভ কৰিছে ক্ৰীড়া জগতত। তেখেতে কেইবাখনো ষ্টেডিয়াম বনাইছে আৰু বিশেষ তেনেকুৱা উন্নতি মই দেখা পোৱা নাই। যিহেতুকে এতিয়া ৰাজনৈতিক বতৰ, ৰাজনৈতিক নিৰ্বাচনৰ বতৰ আহি আছে, সমাগত নিৰ্বাচন, গতিকে আমি বিশেষকৈ ধৰি লওক নিৰ্বাচনৰ সম্পৰ্কে আমি কথা পাতিম। গতিকে মই আপোনাক যদি সোধোঁ যে বৰ্তমানলৈকে বিজেপি হওক বা কংগ্ৰেছে হওক বা বিভিন্ন ৰাজনৈতিক দলে হওক প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই, তাৰে মাজতে মই আপোনাক কিছুমান কথা সোধোঁ যে আমি দেখিছোঁ যে বিজেপিত নেতৃত্ব দি আছে এতিয়া লংকি ফাংচো, তুলিৰাম ৰংহাং, বিদা সিং ইংলিং সদ্যহতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে, মানসিং ৰংপি, ডক্টৰ মুমিন, নুমল মুমিন, এনেকৈ ধৰণৰ জয়ৰাম ইংলিং, তেওঁলোকৰ ভিতৰত যদি আপুনি এগৰাকী যোগ্য আৰু দক্ষ ৰাজনীতিবিদ অৰ্থাৎ এমপিৰ কাৰণে যোগ্যতা আছে বুলি আপুনি কাক নম্বৰ 1ত আপুনি ৰাখিব? সেই দিশত ক'বলৈ গ'লে অকল কাৰ্বি আংলং বুলিয়েই নহয়, অসমত আজিলৈকে কোনো এজন যোগ্য MP আমি দিল্লীলৈ পঠিয়াব পৰা নাই। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য। আৰু ইয়াৰ ভিতৰত মাত্ৰ দুজন, মোৰ যদি ভুল নহয় দেই, দুজনৰ নাম আমি ল'ব পাৰোঁ। প্ৰথমজন হ'ল AGP পৰা গৈছিলে দীনেশ গোস্বামী, তেখেতকো খুব প্লেন কৰি তেখেতকো মাৰ্ডাৰ কৰা হ'ল। আৰু প্ৰথমজন হ'ল প্ৰয়াত এম বৰুৱা। অসমত 14জন সংসদৰ ভিতৰত 1900 স্বাধীন হোৱাৰ পিছৰ পৰাই এতিয়ালৈকে যদি অসমক সুপৰিকল্পিতভাৱে অসমৰ হৈ মাত মাতিছিল, সেই দুজনৰ নামেই ল'ব লাগিব। তাৰপিছত মই অসমত কাৰ্বি আংলঙৰ পৰাই হওক, বৰাক উপত্যকাৰ পৰাই হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰাই হওক, কোনো এজনৰো তেনেকুৱা ভূমিকা লোৱা দেখা নাই। আৰু এতিয়া খালি ক্ষমতা ৰাজনীতি হৈছে, ক্ষমতাই সৰ্বোচ্চ, তাৰ বাহিৰে তেওঁলোকক একো নালাগে। মই কাৰ্বি আংলঙত বৰ্তমান যি ৰাজনৈতিক দল আছে, কংগ্ৰেছ, বিজেপি, এতিয়া AGPও ইয়াত আছে, ASDCF আঞ্চলিক ৰাজনৈতিক দল আছে, HSDC আছে, মই প্ৰত্যেকটো ৰাজনৈতিক দলৰে বহুতকেইজনৰ মই নাম ল'ম। আৰু কোনটো ৰাজনৈতিক নেতাই এমপিৰ কাৰণে যোগ্যতা হ'ব আপুনি কি দেখিছে, মই এজনকৈ মই নাম এটা দলৰ মই নাম ক'ম। গতিকে আপুনি কোনটোক আপুনি MP হিচাপে যোগ্য বুলি ভাবিব? মই ইতিমধ্যে আপোনাক সুধিলোঁ, যদি বিজেপিৰ কথা কৈছোঁ, মই বিজেপিত আচলতে এই এওঁলোকৰ ভিতৰতে কোনোবা এজন MP হ'বগৈ। গতিকে আপোনাৰ মতে কোন হ'লে ভাল হয়? আচলতে ধৰি লওক জয়ৰাম ইংলিং, লংকি ফাংচু, তাৰপিছতে তুলিৰাম ৰংহাং, CM, মানসিং ৰংপি, পূৰ্বৰ বিজেপিৰ সভাপতি এতিয়াও বৰ্তমান আছে পশ্চিম কাৰ্বি আংলঙৰ সভাপতি অৰুণ তেৰাং, তেওঁলোকৰ মাজত যদি বাছা হয় আচলতে প্ৰতিনিধিত্ব যিটো প্ৰাৰ্থিত্ব টিকেট দিয়া হয়, কাক দিলে আচলতে ভাল হয় আপোনাৰ মতে? মই সেই দৃষ্টিত ক'বলৈ গ'লে আগতে মই কৈছোঁ যে অসমৰ পৰা 14জন MP গৈ দিল্লীত খালি টোপনিয়াই থাকে, কোনেও মাত নামাতে। সেইটো দেশৰ কথা। যদি সেই দৃষ্টিকোণৰ পৰা চাবলৈ যায়, যদি তাত গৈ যিহেতু নামাতেই, গতিকে যদি প্ৰকৃত বিজেপি নেতা বুলি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে মই প্ৰথম ৰতন টেৰণৰ নামটো ল'ব লাগিব। ৰতন টেৰণ, কাৰণ তেখেতেই কাৰ্বি আংলং জিলাত প্ৰতিষ্ঠাপক বিজেপি। ৰতন টেৰণৰ নাম। আৰু যদি মই সুধোঁ কংগ্ৰেছৰ, কাৰণ কি জনসাধাৰণক লাগে ভাল এটা নেতৃত্ব দিব পৰা ৰাজনৈতিক দল, সেইটো এটা সুকীয়া, কিন্তু আচলতে আমাক লাগে, ৰাইজক লাগে, কিন্তু ভালকৈ নেতৃত্ব দিব পৰা, ৰাইজৰ সমস্যাখিনি দিল্লীত উত্থাপন কৰিব পৰা, এইখিনি নেতা ৰাইজে বিচাৰে। গতিকে সেইটো ক্ষেত্ৰৰ পৰা যদি চাবলৈ যাওঁ, আৰু মই তাকে সুধিছোঁ, এইবাৰ যদি মই সুধোঁ যে কংগ্ৰেছ দলৰ পৰা এতিয়া বৰ্তমান সাংসদ আছেই বীৰেন সিং ইংতি, খৰ সিং ইংতি, আৰু যুৱ চামৰ পৰা যদি আমি চাওঁ
জয়ন্ত ৰংপিৰ পুত্ৰ মংবী ৰংপি তেওঁলোকক আমি চাব পাৰি গতিকে তেওঁলোকৰ মাজৰ পৰা যদি আমি ৰাইজৰ ভালৰ কাৰণে অৰ্থাৎ সমগ্ৰ ৰাইজৰ স্বাৰ্থ তেওঁলোকে মাত মাতিব সেই বিশ্বাসৰ কাৰণে আমি যদি বাছো আৰু মই যদি আপোনাক সুধো তেওঁলোকৰ ভিতৰত কোন ভাল হ'ব বুলি ক'লে আপুনি আপোনাৰ উত্তৰ কি না কংগ্ৰেছৰ পৰা যি দুজনৰ নাম এতিয়া সঘনে উচ্চাৰিত হৈছে বীৰেন সিং দি তেওঁ বৰ্তমান সিটিং এমপি আৰু খৰসিং দি প্ৰাক্তন মন্ত্ৰী এই দুজনৰ এজনৰ ওপৰতো মোৰ মানে বিশ্বাসো নাই ভৰসাও নাই অকল তেওঁলোকে বুলি নহয় অসমৰ সামগ্ৰিক এমপি সকলৰ কথা কৈছোঁ ইয়াৰ মাজতো মই বাটাঘাটা ঘূৰি ফুৰোঁতে এনেই টুকুৰিয়াই চাওঁ যে এইবাৰ এমপি কংগ্ৰেছক কাক দিলে ভাল হয় মই বিশেষকৈ কাৰ্বি জনগোষ্ঠীৰ যিবোৰ অলপ জানে আৰু পলিটিক্স তেওঁলোকক টুকুৰিয়াই চাওঁ তেতিয়া তেওঁলোকে কয় যে বীৰেন সিং দি বাহিৰে যাকে দিয়ে আমি তাকে সমৰ্থন কৰিম আচ্ছা 18 পৰত এইবাৰ যদি বীৰেন সিং টি টিকেট পায় তেন্তে বহুত কংগ্ৰেছৰ পৰা ফালৰি কাটি অন্য ৰাজনৈতিক দলত যোগদান কৰা না সেইটো নহয় আচ্ছা কিন্তু যিখিনি গ'ল ইতিমধ্যে গ'লেই কাৰণ বিদ্যা সিং ইংলেণ্ডৰ লেখীয়া ছিনিয়ৰ কংগ্ৰেছ নেতা আছিলে যদি যায় গতিকে আৰু যে যাব বা নাযাব সেইটো কোনো গেৰাণ্টি দিব নোৱাৰি কাৰণ ৰাজনীতিৰ কোনো ধৰি ৰখা বস্তু নহয় পলিটিক্স তো এটা ধৰি ৰখা বস্তু নহয় এইটো কোনো বাণ্ডিংছ নাই মই থাকিব পাৰোঁ নাথাকিব পাৰোঁ গতিকে সেইটো কোৱা টান কিন্তু কথা হ'ল কি কাৰ্বি আংলঙত সবল নেতৃত্ব ল'ব পৰা মানুহ নতুন প্ৰজন্মৰ ভিতৰত দুজনে ওলাইছিলে এজন হ'ল প্ৰয়াত চামসিং হানছে আৰু দ্বিতীয়জন হ'ল জয়ন্ত ৰংপি চামসিং হানছে তো গ'লেই এই সংসাৰৰ পৰা আৰু জয়ন্ত ৰংপিৰ ওপৰত যিখিনি ৰাজে ভৰসা কৰিছিল সেইখিনি তেওঁ নিজৰ ভুলৰ কাৰণে তেওঁ নিজৰ ভুল নিজে পথাৰ মাৰিলে আৰু সেইকাৰণে তেওঁ এতিয়া হয়তো ৰাজনীতিৰ পৰা এক প্ৰকাৰ অৱসৰ ল'লে গতিকে এতিয়া তেনেকুৱা সবল নেতৃত্ব লোৱা পলিটিকেল লিডাৰ মোৰ দৃষ্টিত এতিয়ালৈকে পৰা নাই তেনেকৈ যদি আমি সুধোঁ যে হলিৰাম টেৰাঙৰ ক্ষেত্ৰত হলিৰাম টেৰাঙৰ এতিয়া অৱশ্যে তেওঁলোকৰ এতিয়া গণভিত্তি বহুত কমি গৈছে সেইকাৰণে হলিৰাম টেৰাঙৰ ষ্টেণ্ড এটা আছিল আৰু তেওঁ বলিষ্ঠ পদক্ষেপ লোৱাৰ এটা স্কোপ আছিল কাৰণ তেওঁ কথাও জানে আৰু বিধানসভাত তেওঁৰ শ্ৰেষ্ঠ বিধায়ক হিচাপে পুৰস্কৃত হৈছিলে সেই দিশৰ পৰা তেওঁৰ যথেষ্ট অভিজ্ঞতা আছিলে কিন্তু তেওঁ মানুহজন নিষ্ক্ৰিয় আৰু ৰাজনীতি যদি নিষ্ক্ৰিয় হয় তেতিয়াহ'লে তেওঁক আৰু ৰাইজে আদৰি লোৱাটো মোৰ সম্ভাৱনা নাথাকে এতিয়া যদি আমি কাৰ্বি আংলঙৰ যিটো ৰাজনৈতিক দৃশ্যপট আমি চাবলৈ যাওঁ সক্ৰিয় ৰাজনীতি দল বুলি ক'লেতো এতিয়া বৰ্তমান বিজেপি কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দল হিচাপে ASDC আছে গতিকে আপুনি ASDC দলটোক কি দেখিছে বৰ্তমান ASDC দলটো ঠিকেই আছিল মই 1986 যেতিয়া ASDC ফৰ্ম কৰে হলিৰাম টেৰাং আৰু জয়ন্ত ৰংপিৰ নেতৃত্বত তেতিয়া 90 চনলৈকে দলটো সুন্দৰভাৱে পৰিচালিত হৈ আছিল জয়ন্ত ৰংপিয়ে তেতিয়া তিনিবাৰকৈ এমপি জিকিছে অকল ইণ্ডিয়ান নেম অফ ASDC অনটো একো নাই মানুহে বহুতে কয় বাজপেয়ী চৰকাৰ পতনৰ মূল মানুহজনে বোলে কিমানটো সঁচা মই নাজানো কিন্তু ৰাইজৰ মুখত শুনো যে এটা ভোটত আস্থা ভোটত এই বাজপেয়ী চৰকাৰ পতন হ'ল আৰু সেই মানুহ পতনৰ মূল মানুহজনে বোলে জয়ন্ত ৰংপি তেওঁ যিটো ভূমিকা ল'ব লাগিছিল এখন অট'নমাছ ষ্টেট গঠনৰ নামত সেই ভূমিকাটো লোৱাত তেওঁ ব্যৰ্থ হৈছে আৰু তেওঁ যদি সেই 86 চনৰ ভূমিকাটোকে গ্ৰহণ কৰি থাকিলেহেঁতেন তেতিয়াহ'লে ইমান দিনে হয়তো স্বায়ত্তশাসিত ৰাজ্যখন ইমান দিনে হৈ যায় মুঠতে জয়ন্ত ৰংপিয়ে যিটো এবাৰ
এসময়ত যেটো গণভিত্তি আছিল এতিয়া সেই গণভিত্তি নাই এতিয়া এই গণভিত্তি নাই হয় হয় গতিকে মই আৰু সুধো যে আসলতে অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলে বিভিন্ন দল সংগঠনসকলে বিজেপিৰ প্ৰতি যি আক্ষেপ প্ৰকাশ কৰিছে যে তেওঁলোকে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে পৰিৱৰ্তন যি শ্লোগান দিছে সেইটোতো জালিয়াতি হ'ল এনেদৰে বহুত ইতিমধ্যে অভিৱৰ্তনো হ'ল গতিকে কাৰ্বি আংলঙৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আপুনি জ্যেষ্ঠ এগৰাকী নাগৰিক আৰু আপুনি এগৰাকী বুদ্ধিজীৱী আপুনি অনুভৱী এগৰাকী ব্যক্তি সেই হিচাপে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আচলতে কি হ'ব লাগিছিল মানে যে কেফ যেটো নাগৰিক সংশোধনী আইন তাতো বিজেপি যেটো গভৰ্ণমেণ্ট অৰ্থাৎ বিজেপি কাৰ্বি আংলঙে হওক বা অসমৰে হওক তেওঁলোকে সপক্ষে আছে নাগৰিকত্ব সংশোধনী আইন পালিত হ'ব লাগে বুলি ইয়াৰ বিৰুদ্ধে অসমৰ বিভিন্ন জনগোষ্ঠী দল সংগঠন বুদ্ধিজীৱীসকলে জাঙুৰ খাই উঠিছে ইতিমধ্যে অভিৱৰ্তনো পাতিছে যে বিজেপিক অসমৰ ভূমিৰ পৰা আঁতৰ কৰিব লাগে তেওঁলোকক ভোট দিয়াৰ পৰা বিৰত থাকিব বুলি আহ্বান জনাইছে আপুনি কি ক'ব কথা হ'ল কি চৰকাৰ দিল্লীত কোনে গঠন কৰে সেইটো আমাৰ লুকআউট নহয় আমাৰ লুকআউটটো হ'ল যে চৰকাৰখনে ৰাইজৰ হকে কি কাম কৰিছে আৰু যদি চৰকাৰখনে জাতি ধ্বংসী কাম কৰিবলৈ যায় তেতিয়াহ'লে চৰকাৰখনৰ বিপক্ষে মাত মাতিবই লাগিব তেওঁ লাগে মোৰ আই হওক বোপাই হওক ককাই হওক ভাই হওক এজন সচেতন নাগৰিক হিচাপে জাতি ধ্বংসী যদি কাম কৰিবলৈ যায় সেই চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব আৰু যদি মাত মাতিবলৈ আমি নাযাওঁ সচেতন ব্যক্তিসকলে যদি নাযায় আৰু কোন যাব গাঁৱতো নিৰক্ষৰ গাঁৱলীয়াসকলতো আহিব নোৱাৰে গতিকে আৰু সেই জাতিটোৰ ৰক্ষা ভাষা সংস্কৃতি জাতি মাটি ভেটি এইকেইটা যদি নাথাকে তেতিয়াহ'লে জাতিটো তেতিয়া থাকিল কি আচল বস্তু কেতিয়া যদি নাথাকে থাকিল কি এতিয়া বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিবলৈ গৈ এতিয়া সেইটোকে কৰিবলৈ গৈছে অসমত এতিয়া ক'বলৈ গ'লে অসমীয়া ভাষিক মাইনৰিটি ক'বলৈ গ'লে কাৰণ দেখা সমীক্ষা পৰা মই কৈছোঁ কথাটো এতিয়া অসমত ভাষিক সংখ্যাগৰিষ্ঠতাৰ পৰা যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে বঙালী ভাষীয়ে অসমত সংখ্যাগৰিষ্ঠ আৰু তাৰ পিছতো যদি এইটো কি কয় বাংলাদেশৰ পৰা প্ৰায় 2 কোটি হিন্দু বাংলাদেশীক আনি অসমত সংস্থাপন কৰে তেতিয়াহ'লে অকল অসমীয়া ভাষিক বুলিয়েই নহয় অসমৰ যিমান বিভিন্ন জনগোষ্ঠী আছে কাৰ্বি ডিমাচা তিৱা কে ধৰি যিমান জনগোষ্ঠী আছে সেই সকলোবোৰ অস্তিত্ব নাইকিয়া হৈ যাব নিশ্চয়কৈ আৰু এতিয়া মই অসমীয়া ভাষিক হিচাপে মই ক'বলৈ যোৱা নাই কাৰ্বি আংলঙৰ ভাষা সংস্কৃতি যিখিনি উত্তৰণ হৈছে সেইখিনি মোৰ যদি ভুল হোৱা নাই তেতিয়াহ'লে কিছুমান অসমীয়া বুদ্ধিজীৱীৰ কাৰণে এইখিনি হ'বলৈ পাইছে মোৰ যদি ভুল হোৱা নাই আৰু সেইখিনি যে কাইলৈ ধৰক অন্য ভাষাই মানুহ আহি পেলাই যে কাৰ্বি ভাষা এনেকুৱা উত্তৰণ ঘটাব সেইটো মোৰ সন্দেহ আছে গতিকে যিখিনি মানে আচলতে বহুতে ভাবে দিল্লী চৰকাৰ দিল্লী কোনে আছে তাত কোন বহি আছে দিল্লী কোনে শাসন কৰিছে এই প্ৰতি লক্ষ্য ৰাখি আমাৰ অঞ্চলটোত আমাৰ জিলাখনত তেনেধৰণে প্ৰচাৰ চলায় যে দিল্লী চৰকাৰখনত আমুক চৰকাৰে হ'ব গতিকে আমি সকলোৱে আমুক চৰকাৰৰ প্ৰতি যাব লাগিব তেওঁলোকৰ প্ৰতি তেওঁলোকক আমি ভোটদান কৰিব লাগিব এনেধৰণে হয় কিন্তু আচলতে আমি যদি চাবলৈ যাওঁ যে দিল্লী চৰকাৰ বা দিল্লীত যোনে বহি আছে যিসকলে দিল্লীত বহি আছে তেওঁলোকেতো আহি ইয়াত কাম নকৰে কাম কৰিব আমাৰ ইয়াত সাংসদসকলে কাম কৰিব আমাৰ ইয়াত বিধায়কসকলে কাম কৰিব আমাৰ ইয়াত MSC সকলে গতিকে আপুনি এই মুহূৰ্তত কি ক'ব যে
যি আমি প্ৰতিনিধিত্ব কৰি পঠিয়াম দিল্লীলৈকে আমি দলটো চাব লাগিব নে আচলতে আমি ব্যক্তিকে আমি ভাল ব্যক্তি আমি বিচাৰিব লাগিব আপুনি কি ক'ব নহয় সেই ক্ষেত্ৰত দলে কাক নিৰ্বাচন হয় এজন নেতা নিৰ্বাচন কৰে দলে নিৰ্বাচিত কৰাজনে MP বা মন্ত্ৰী হয়গে বা MLA পৰা মন্ত্ৰী হয়গে হয় আৰু তেওঁ যদি গৈ MLA বা মন্ত্ৰী হয় বা MP হৈ যদি পাহৰি যায় গতিকে তেওঁক আকৌ ৰাইজে তেওঁক আকৌ প্ৰত্যাখ্যান কৰিব এতিয়া যদি আমি চাবলৈ যাওঁ হয় এইটো মানিব লাগিব যে ডিফু চহৰখন খুব সুন্দৰ হৈছে জাকজমক কৰিছে কিন্তু ডিফুৰ পৰা যদি আমি 5 কিলোমিটাৰ যদি আমি ভিতৰত সোমাই চাওঁ তাত কণ্ডৰ্য অৱস্থা ৰাইজৰ ঘৰ নাই ৰাস্তা পদূলি নাই খোৱা পানী ব্যৱস্থা নাই স্কুল নাই শিক্ষক নাই তেনেকা অৱস্থা গতিকে যি কাৰ্বি আংলং অট'নমাছ কাউন্সিল দি চৰকাৰ তেওঁলোকে যথেষ্ট পুঁজি লাভ কৰিছে কিন্তু আজি তাৰিখলৈকে যি ধৰণে কাৰ্বি আংলং উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যাব লাগে বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব লাগে এতিয়ালৈ বহুত পয়ালগা অৱস্থা আমি যদি অকণমান ভিতৰত যদি সোমাওঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো বহুত পিছপৰা তাত শিক্ষক নাই স্কুল নাই তেনেকুৱা ধৰণৰ আমি দেখিব পাওঁ আৰু তেনে তুলিৰাম ৰংহাঙৰ উপৰি অভিযোগ নথকা নহয় তেওঁৰ ওপৰত বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছে বা একানৈকত্ববাদৰ বিৰুদ্ধেও আছে তেনেকৈ ক্ষেত্ৰত কাৰ্বি আংলং আপোনাৰ দৃষ্টিত আপুনি মুঠতে কি ক'ব যে নহয় কথা হ'ল কি অট'নমাছ কাউন্সিলখনেই ডিষ্ট্ৰিক্টখনৰ উন্নয়নৰ কাৰণে ভাবিব লাগিব অকল কাউন্সিলককৈ দোষাৰোপ কৰিলে নহ'ব ইয়াৰ কাৰণে আমাৰ জিলাখনত 4জনকৈ MLA আছে এজনকৈ MP আছে MP জনে প্ৰতি বছৰে সমষ্টি উন্নয়নৰ কাৰণে 5 কোটি টকা পায় 5 বছৰত 25 কোটি টকা পায় কিন্তু কালি মই পেপাৰত পঢ়িলোঁ অকল কাৰ্বি আংলং বুলি নহয় অসমৰ যি 14জন সাংসদ আছে সেই সাংসদে 30% উন্নয়ন পুঁজি টকা খৰচ কৰা নাই এই 25 কোটি টকাটো প্ৰতি বছৰে যদি 2 কোটিকৈ খৰচ কৰিলেহেঁতেন এই 5 বছৰ 10 কোটি টকা খৰচ কৰিলে 10 কোটি টকাটো নট এ মেটাৰ অফ জব অন্তত স্কুল এখন হ'লহেঁতেন দলং এখন হ'লহেঁতেন ৰাস্তা এটা হ'লহেঁতেন সেইদৰে MLA বিলাকেও 2000 নে 3000 কোটি টকা পায় প্ৰতি বছৰত তেওঁলোকেতো উন্নয়ন পুঁজি কোনো কাম কৰা নাই অকল কাউন্সিলকে দোষাৰোপ কৰিলে নহ'ব আমাৰ ইয়াত সামগ্ৰিকভাৱে সাংসদ আছে কাৰণ এতিয়া সাংসদজন বাৰু বিৰোধী পক্ষৰ কিন্তু MLA কিজনটো শাসক পক্ষৰ তেওঁলোকে কি কৰিছে ইতিমধ্যে আমি গম পালোঁ মানসিং ৰংপিও তেওঁ নিজৰ বিধায়কৰ যিটো পুঁজি তেওঁ সম্পূৰ্ণৰূপে খৰচ কৰিব পৰা নাই কমচে কম কিবা এটা কৰা এতিয়া সেই দিশৰ পৰা আমি ক'বলৈ গ'লে খালি টকাৰ মানে যাৰ টকা আছে তেওঁই নেতা হ'ব পাৰিছে আৰু যাৰ টকা নাই তাৰ সেই নেতা হ'ব পৰা নাই আৰু এটা অসমীয়া ভাষাত আৰু এটা কথা আছে যাৰ ধন আছে তাৰ মন নাই আৰু যাৰ মন আছে তাৰ ধন নাই এতিয়া কথাটো সেইটো হৈছে এতিয়া আমি ফ্ৰী লেণ্ড হিচাপে টেবুলত বহি লৈ কলমটো চলাম কিন্তু কাইলৈ হয়তো মই কিবা এটা পাৱাৰ পালে কিন্তু মোৰ যদি কিজানি সেই একে অৱস্থা হয় সেইটো ক'বতো আৰু নোৱাৰি কিন্তু ভগৱানৰ কৃপাত সেইটো নহওক এতিয়া পলিটিচিয়ানৰ যি দলেই নহওক পলিটিক্সৰ ওপৰত কোনো ভৰসা নাই অথচ পলিটিক্স নহ'লে দেশখন নচলে কিন্তু পলিটিক্সৰ ওপৰত আমি সকলো ভৰসাও কৰিব নোৱাৰি ভৰসাও কৰিব নাই আৰু ভৰসা নকৰিলেও উপায় নাই নহ'লে দেশখন চলাব যদি তেতিয়াহ'লে মিলিটেৰীয়ে চলাব লাগিব মিলিটেৰী শাসন প্ৰৱৰ্তন কৰিব লাগিব গতিকে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আমাৰ নেতাসকলৰ যেন সৰ্ববুদ্ধি উত্তৰ হওক
ইমান গালি গালাজ খোৱাৰ পিছতো তেখেতসকলৰ চেতনা ঘূৰি আহক, ৰাইজৰ মুখলৈ এবাৰ চাওক। দেৰিকৈ হ'লেও এতিয়াও বহুত সময় আছে, কাৰণ মানুহ জনসংখ্যা বছৰে বছৰে বাঢ়ি গৈ আছে। এই প্ৰজন্মৰ যিটো হ'ল অহা প্ৰজন্মই যাতে শান্তিৰে বসবাস কৰিব পাৰে, এতিয়াও নাথাকলেও শুভ বুদ্ধিউদয় হওক, মই সেইটোৱে কামনা কৰিছোঁ। শেহতীয়া আপোনাক মই এটা প্ৰশ্ন কৰি আমাৰ অনুষ্ঠানটো সামৰিম। গতিকে এইবাৰ যিটো নিৰ্বাচন, এইবাৰ নিৰ্বাচনত যদি ভাৰতীয় জনতা পাৰ্টীয়ে মানসিং ৰংপিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, প্ৰক্ষেপ কৰা হয়, আৰু ইতিমধ্যে মই আপোনাক ক'লোঁ যে তেখেতেও ডক্টৰ মানসিং ৰংপি MLA বৰ্তমান বিধায়ক, তেখেতেও মানে নিজৰ যিটো বিধায়ক পুঁজি সেইখিনি তেওঁ সম্পূৰ্ণৰূপে খৰচ কৰিব পৰা নাই। গতিকে তেওঁ সাংসদত গ'লে ৰাইজৰ যিটো সমস্যাখিনি তেওঁ সমাধান কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ আমাৰ সমস্যাখিনি তেওঁ উত্থাপন কৰিব পাৰিব দিল্লীত গৈ, এইখিনি আপুনি বিশ্বাস কৰে নেকি? সেইটো মই বিশ্বাস কৰিবলৈ টান পাম, কাৰণ তেওঁ বিধানসভাতে একাষাৰ মাত নামাতিলে, আৰু সাংসদত গৈ যে মাত মাতিব, সেইটো তেওঁ কাৰ্যকলাপে প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁ মাত যে মাতিব সেইটো আশা কৰা টান। যদি জনতা পাৰ্টীয়ে এই যিটো প্ৰাৰ্থিত্ব, MP যিটো প্ৰাৰ্থিত্ব, সাংসদৰ যিটো প্ৰাৰ্থিত্ব দি দিয়া হয়, আপুনি কি ক'ব? কথা হ'ল কি, তুলিয়ামৰ পৰিবাৰক দিব বুলি কনফাৰ্ম বুলি ময়ো গম পাইছোঁ। এনে কথা হ'ল কি, এনে কোৱালিটি নাপাব, কোৱান্টিটি হ'ব। আমি যিটো ভৰসা কৰিম, সেইটো ৰাইজে আশা কৰাটো বৰ এটা ভাল নহ'ব নেকি? আশা নকৰাই ভাল নেকি? আৰু এইবাৰ যদি কংগ্ৰেছৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, বিগত 5 বছৰ নহয়, আমি 25টা বছৰে দেখিলোঁ বীৰেন সিং টিক, তেওঁতো সাংসদত গৈ খুৱে থাকে। গতিকে এইবাৰ যদি তেওঁ প্ৰতিনিধিত্ব পায়, একেই অৱস্থা। গতিকে আমি এতিয়া কথা হ'ল কি, প্ৰতিনিধি যাওক, আমি এজনক ইলেক্ট কৰি পঠিয়াব লাগিব। তেওঁ বীৰেন সিং টি হওক, তুলিয়ামৰ মিছেছেই হওক বা জয়ন্ত ৰংপি হওক, প্ৰতিনিধি এজনটো পঠিয়াব লাগিবই। সেইটো কথা হ'ল কি, আমি সেই প্ৰতিনিধিজনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব। আমি ৰাইজে হাতে কামে আগবাঢ়ি নগ'লে, মনোবাস বুলি এটা কথা আছে, গতিকে আমি নিজেও কিছুমান কাম নিজে কৰি দিব লাগিব। পৰত আশ কৰি আমি লাভ নাই। দল সংগঠন, জাতীয় দল সংগঠন সকলেও মনে মনে বহি থাকিব। বিশেষকৈ আমাৰ উঠি অহা নতুন প্ৰজন্ম আজিকালি বহুত সুবিধা দিছে চৰকাৰে, সেই সুবিধাখিনি তাৰ সুবিধাখিনি গ্ৰহণ কৰক, গ্ৰহণ কৰি কামে কাজে লাগি যাওক। ৰাজপথত প্ৰতিবাদ কৰি যে সমস্যা সমাধান হ'ব, মই সেইটো বিশ্বাস নকৰোঁ। গতিকে চৰকাৰে যিখিনি সুবিধা দিছে, সেই সুবিধাখিনি বহুতো সুবিধা দিছে। কোনোবাই হয়তো হাঁহৰ ফাৰ্মে খুলিব পাৰে, কোনোবাই ছাগলী ফাৰ্ম খুলিব পাৰে, কোনোবাই ফিচাৰী খুলিব পাৰে, কোনোবাই বিভিন্ন খেতি কাম কৰিব পাৰে, আনকি বোৱা কটাতো সুবিধা দিছে, চবফালে সুবিধা দিছে। আৰু সেই সুবিধাখিনি আনি মানে তাৰ সৎ ব্যৱহাৰ কৰি পেলাই যদি আমি নিজৰ ভৰি নিজে থিয় হ'ব নোৱাৰোঁ, পৰত আশ কৰি আমি লাভ নাই। আৰু যেতিয়ালৈকে আমি পৰৰ মুখামুখি হ'ম, তেতিয়ালৈকে আমাৰ কোনো এটা জাতিৰেই উন্নতি নহ'ব। সেইটোৱে প্ৰশ্ন। যদি আপোনাক সোধা হয়, মই যদি সোধোঁ আপোনাক যে এইবাৰ সমাগত নিৰ্বাচনত কোনটো ৰাজনৈতিক দলক কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰি পঠিয়ালে ভাল হয়, মই যদি সোধোঁ আপোনাক দল হিচাপে, এতিয়া আপুনি কি কথা কি, এইবাৰ কেন্দ্ৰত যে সংখ্যাগৰিষ্ঠতা কোনেও নাপায়, এতিয়ালৈকে যিটো পৰিৱেশ কোনেও নাপায়। এতিয়া সেই দৃষ্টিৰ পৰা ক'বলৈ গ'লে
এটা ইয়াৰ পৰা যাবলগীয়া কংগ্ৰেছ আৰু বিজেপি দুটা দলহে আছে যিকোনো এটা দলে যাব হয় গতিকে আমি দেখিলো বিজেপি যেটো ইয়াত বৰ্তমান সাংসদ হোৱা নাই বাৰু কোনো ইয়াত আমি সাংসদ হৈ আমি প্ৰতিনিধি কৰি পঠিয়াব পৰা নাই এতিয়ালৈকে যিকি নহওক আমাৰ ৰাজ্য চৰকাৰ আৰু জিলা পৰিষদ চৰকাৰৰ লগতে যেটো কেন্দ্ৰীয় চৰকাৰ যি প্ৰত্যাহ্বান কৰিলে অসমৰ বাসী বা উত্তৰ পূৰ্বাঞ্চল বাসী সেই দৃষ্টিৰ পৰা যদি আপুনি চাই আনহাতে কংগ্ৰেছ যি সাংসদ গৰাকী বীৰেন সিং টি 25টা বছৰে কাৰ্বি আংলং ৰাজ্যৰ কাৰণে কোনো এখাৰ মাতে তাত নামাতিলে তে এই দুইটা কথা মিলাই লৈ আপুনি কি ক'ব আচলতে কথাল কি অসমৰ হৈ মাত মাতিব পৰা প্ৰথম মানুহজন হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হয় তেওঁৱে মাত মতা নাই গতিকে আপুনি কি ক'ব এতিয়া আপুনি কাক কি দোষাৰোপ কৰিব মাত মাতিব লাগিছিলে সৰ্বানন্দ সোণোৱালে আমি যিমানে যি নকওঁ চব মিছা দিল্লী গভৰ্ণমেণ্টে প্ৰথম মতামতটো ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী তাৰ মুখ্যমন্ত্ৰী যোনে জাতি বিৰোধী কাম কৰি থাকে গতিকে আমি এতিয়া প্ৰতিবাদ কৰাৰ বাহিৰেতো উপায় নাই গতিকে আপুনি কাৰ ওপৰত নিৰ্ভৰশীল হ'ব সেইটোৱে আৰু কথা আপোনালৈ বহুত ধন্যবাদ কাট নিউজক দিছে গতিকে আমি আপোনাৰ পুনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ লাহেলো কাৰ্বি আংলং আলিদাৰ সাতুং কাৰ্বি আংলং সংজ্ঞা পুৱাতুং কমাত আফান কচলমা কুপি চিকামাত হামালাপা আফান কুপি ke damtang apor hut komat alidar si rarfan kam ke kleme alang di penang alalam ke ilitum longnang holo ilitum pana pacini lo labang so apit rat sing saipo labang so apit rat si chini porat sing saipo non ke wangi kili hut MP hoi kili hut komat pasi ভূত জগতে মেজিমা কোমাসি ভূত জগতে মেজিমা আলাং পেনা আলাং কি লিটো লং নাং হুদুলো কে দাম তাংলাং পেন পেনন কি বাং কি লাং সতাবে না বুদে পেরে ঠিক লাগে রাত সিং সাই পো বসনি তুম নিং থেলো কাসি পিনি লা মাসো হুচি হুচি পুট আলাং লি পেন মাসো সাই বাং কেলা সিগান টং কারণ আজিৰ এই বিশেষ অনুষ্ঠানটি ইমানতে সামৰিছো ধন্যবাদ